আমাৰ ক্ৰিকেট এছ'চিয়েশ্যনৰ কাৰ্যালয়ৰ এটা আধাৰশিলা স্থাপন কৰা হৈছে। তামোলপুৰ ফুটবলৰ পৰা আদি কৰি বিভিন্ন খেলত বহুত আগবঢ়া আৰু আজিৰ সময়ত নতুন এটা উদ্যমেৰে আমাৰ খেলুৱৈসকলে আগবাঢ়ি আহিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া খেল মহাৰণ অনুষ্ঠিত কৰিলে অসমত আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই খেলো ইণ্ডিয়া সমগ্ৰ ভাৰতত অনুষ্ঠিত কৰিলে আৰু বিটিআৰ চৰকাৰেও আমি CM কাপ আদি কৰি বিভিন্ন খেলৰ যিবিলাক প্ৰতিযোগিতাই হওক বা অনুশীলনী হয় এইবিলাক আৰম্ভ কৰিছোঁ। চ' সমগ্ৰ বিটিআৰ অঞ্চলত খেলৰ এটা নতুন পৰিৱেশ আহিছে আৰু তামোলপুৰ জিলা যিহেতু আগৰ পৰাই খেলৰ ক্ষেত্ৰত বা স্পৰ্টছত আগবঢ়া, ইয়াত আমাৰ নেশ্যনেল প্লেয়াৰ্ছ বহুত আছে, ষ্টেট প্লেয়াৰ্ছ বহুত আছে, আমাৰ ফুটবল প্লেয়াৰ আগতে বহুত আছিলে আৰু এতিয়া ক্ৰিকেটৰ কাৰণে তেখেতসকলে আগবাঢ়ি আহিছে। তো আজি আধাৰশিলা কৰিছোঁ আৰু পৰৱৰ্তী সময়ত অফিচটো খুব সুন্দৰকৈ নিৰ্মাণ কৰিম, যাতে ক্ৰিকেট খেলুৱৈসকলে আমাৰ ষ্টেট লেভেলৰ, নেশ্যনেল লেভেলৰ বা ইণ্টাৰনেশ্যনেল লেভেলৰ ইয়াৰ পৰাও খেলুৱৈ ওলাব পৰা যায়, এইটো লক্ষ্য ৰাখি আজি এই কামখিনি হাতত লোৱা হৈছে।